নমস্কাৰ গাইজ, মই এটা ভিডিঅ' এটা লৈ আহিছোঁ। জুবিনৰ চিনেমাখন ৰৈ ৰৈ বিনালে ফেচবুকত ইউটিউবত আপলোড কৰি দিছে খণ্ড খণ্ড কৰি। আমি অনুৰোধ কৰিছোঁ যে কোনোবাই যদি শেহত যদি চাবা যায় হলত, প্লিজ যে তোমাৰ ভিডিঅ' খণ্ড খণ্ড কৰি নেদে। আৰু এতিয়া যোনটো ল'ৰাই দিছে তাৰ আইডিটো বেন কৰি দিব লাগে। গাইজ সকলে ৰিপৰ্ট কৰিব লাগে। মই সেই কৰিম, ৰিপৰ্ট মাৰিম, চবখিনি কৰিম। ফেচবুক আইডি চবখিনি সেই কৰিম, তাৰ ৰিপৰ্ট মাৰি দিম। ইউটিউবত দিছে চব ৰিপৰ্ট মাৰি দিম হা। 1 মিনিট 2 মিনিট 3 মিনিট 5 মিনিট মান দেখাব পাৰে, তাৰ ওপৰত গোটেই খণ্ড খণ্ড কৰি দিছে হা। চলিটো এইভাবে আমাৰ পুলিচ প্ৰশাসনে কি কৰি আছে, তাৰ বাবে মই ভিডিঅ'টো বনাইছোঁ। ইয়াক একশ্যন ল'ব লাগে আৰু তাৰ আইডিটো সকলে আইডিটো উৰাব লাগে হা। ফেচবুক ইউটিউবত গোটেই আইডিটো উৰাব লাগে হা আমাৰ ৰাইজে হা। সেইকাৰণে মই ভিডিঅ'টো লৈ আহিছোঁ। আৰু আমি চিনেমাখন চাবা যামে, ইউটিউবত আপলোড কৰিলেও ফেচবুকত আপলোড কৰিলেও আমি কিছু চিনেমা চাবা যামে। আৰু জুবিনেও কৈছে, নম্ৰাৰ আগে আগে কৈ দিছে চিনেমাখন কোনো আপলোড কৰিব নালাগে ইউটিউবত ফেচবুকত, বাৰ বাৰ কৈ দি আছে। সেই ভুলটোৱে সকলে কৰি আছে, ঠিক আছে। আমি ফেচবুকত আপলোড কৰিলেও ইউটিউবত আপলোড কৰিলেও আমি চিনেমাখন আমি চাবা যামে। আৰু এনেকুৱা দুষ্ট চক্ৰই ভিডিঅ'গিলান আপলোড কৰি দি আছে। আমি ৰাইজে আমি সেই কৰিব লাগে, যাই যাই দিছে তাৰ ভিডিঅ'গিলাখান ৰিম'ট কৰি দিব লাগে আৰু আইডিটো উৰাই দিব লাগে। সেইটোৱে। আহকচোন ভিডিঅ'টো আমি দেখুৱাম কেনেকুৱা ভিডিঅ'টো আপলোড কৰিছে, আপোনালোকে চাই থাকক। এই কৈছোঁ সকলোৱে দিছোঁ, এহঁতক গোটেই আইডিয়ে অসমবাসী কোনে কোনে দি আছে ডাইৰেক্ট ৰিপৰ্ট কৰক আৰু আইডি গিলা চব উৰাই দিয়ক, ঠিক আছে। ইয়াৰ কাৰণে একশ্যন লওক অসমবাসী, কি কৰিব লাগে। মই অলপ জুবিনৰ কথা ক'ব লগা আছোঁ, চিনেমাৰ কথাটো। যাই যাই যোনটো ভুল সন্দেহ কৰি আছোঁ সেইটোৱে হ'ল অৱশ্যে, ঠিক আছে। জুবিনে নম্বৰৰ আগে আগে কৈ গৈছিল যে চিনেমাখন ইউটিউবত দিব নালাগে, সকলোৱে চাম আমি। যাই যাই এই 2-3টা মানে ল'ৰাই সিহঁত যাই মাত্ৰ হলত যাই গোটেই চিনেমাখনে সেই কৰি দিছে। একেটা দানৱ একেটাই গোটেই চিনেমাখনে খণ্ড খণ্ড কৰি দি আছে হা। অসমীয়া চিনেমাই সেই কৰলাক, গোটেই বৰবাদ কৰি দিলাক এওঁতে পাখণ্ড কাটাই হা। তুহুঁতে ইউটিউবত নেদিলেও ফেচবুকত নেদিলেও সকলোৱে চাব, চব মানুহে চাব চিনেমাখন। তথাপিতো কিছু ইউটিউবত বাৰ বাৰ কৈ আছোঁ ইউটিউবত ভিডিঅ'গিলান দিবা নাগে হা, ফেচবুকত দিবা নালাগে। চিনেমাখন গোটেই চিনেমাখন এখাতে পাখণ্ডতে গোটেই চিনেমাখনে দি দিছে। অসমত চিনেমা উদ্যোগটো এটা এওঁতে এটা নোহোৱা কৰিব গোটেই এটা। এহঁতক কি একশ্যন লোৱা যাব এহঁতৰ কাৰণে। এই পাখণ্ড কেইটাই একেটাই গোটেই চিনেমাখনে খণ্ড খণ্ড কৰি দিয়ে, এহঁতক চিনেমাখন বৰবাদ কৰি দিলা। এতিয়া চাব একেবাৰে বলিউডৰ চিনেমা চাই থাকব, এতিয়া হিন্দী চিনেমা চাই থাকব। এতিয়া হলত যাই মাত্ৰ অসমীয়া চিনেমাখনে সেই কৰলাক, উদ্যোগটো সেই কৰলাক, বেয়া কৰলাক এওঁতে।
জানো আমিও তোমাৰ শৰ্ট ফিল্ম বনাইছোঁ কিমান কষ্ট হয় কিমান মেহনত হয় আমিও জানো ইমান পইচা খৰচ কৰি মাত্ৰ ইমান হে কৰি মাত্ৰ এখন শৰ্ট ফিল্ম বানাও আৰু এইখন জুবিনৰ চিনেমা অসমবাসীৰ চিনেমা এইখন আমি সেই নেদাওঁ আপলোড নেদাওঁ ভিডিঅ' আপলোড নেদাওঁ ফেচবুকত নেদাওঁ এইটো অসমবাসী চিনেমা সকলে চাবই তুমিতে দিবা লগা কোন আছে চিনেমাখন দিয়ে একে বৰবাদ কৰি দিলা ইউটিউবত আৰু অসমীয়া চিনেমা এখন বনাব লাগিলে কিমান পইচা খৰচ যায় অসমীয়া চিনেমাখনে উদ্যোগটোৱে বেয়া কৰি দিলা এওঁতে বাৰ বাৰ কৈ আছে একেদিন 3 দিন ধৰি চিনেমাখন এতিয়া হলত যাই পাতক চিনেমা এখন চাই ৰাখব এতিয়া হিন্দী চিনেমা বলিউডৰ চিনেমা চাই ৰাখব মাৰিতে হে নকৰে নে মানা নকৰে নে এইখন চিনেমা দিবা নালাগে এইখন অসমবাসী চিনেমা সকলে হলত চাব তুমতে যে খণ্ড খণ্ড কৰি দি আছা যে চিনেমাখন ইনকে কোনো হেই না লগৰ বন্ধু চন্ধু নাই এইখন চিনেমা দিবা নালাগে মা দেউতাই নাই নে এইখন চিনেমা দিবা নালাগে এইখন অসমীয়া চিনেমা হয় লগৰ বন্ধুগিলানে কি কৰিছে লগৰ বন্ধুগিলানে মানা কৰা নাই তাহাঁতক দিবাৰ কাৰণে ফেক একাউণ্ট খুলি ফেচবুকত ফেক একাউণ্ট খুলি গোটেই চিনেমাখন দি সিহঁতক বৰবাদ কৰলাক ফেচবুকত দি একে বৰবাদ কৰলাক ইউটিউবত দি ফেক একাউণ্ট খুলি মাতক বৰবাদ কৰলাক চিনেমাখন দি খণ্ড খণ্ড কৰি দি যিমান দিছে গোটেই ৰিপৰ্ট কৰক অসমবাসী গোটেই ৰিপৰ্ট মাৰক আইডি যোন দি আছে গোটেই আইডি তাহাঁতে উৰক ফেচবুকৰ আইডি ইউটিউবৰ আইডি সবখিনি উৰে দিয়ক সকলে ৰিপৰ্ট মাৰক আৰু ইউটিউবতো ৰিপৰ্ট মাৰক ফেচবুকতো ৰিপৰ্ট মাৰক সকলে অসমবাসী জুবিনে বাৰ বাৰ কৈ দি আছে এইখন চিনেমা আমি সকলে চাম ইউটিউবত ফেচবুকত দিবা নালাগে তথাপিতো সেইটোৱে হল যাই এতিয়া চাই থাকব বলিউডৰ চিনেমা হিন্দী চিনেমা চাই থাকব অসমীয়া চিনেমাটো উঠিল মাত্ৰ উদ্যোগটো এওঁতে পাখণ্ডতে একেবাৰে বৰবাদ কৰি দিলাক চিনেমাখন ভিডিঅ'টো ফেচবুকত ডাউনলোড কৰি লৈছো কিমান মিনিটৰ কাৰণে কৈছা তুমি ভাইটি ফাইভ ক'ত চিনেমাখন তুমি ফেচবুকত ডাউনলোড কৰিছিলো বাৰম্বাৰ প্ৰশাসনে যে পুলিচে তোমালোকক এইবিলাক নকৰিবলৈ কৈছে তাৰপাছত কিয় কৰিলা এইবিলাক কিয় কৰিছা ফেচবুকত মই যাৰ পৰা ডাউনলোড কৰিছো সিহঁতক ধৰিব লাগে ৰেকৰ্ডিং কিয় কৰিছিলে শুনিবৰ কাৰণে 1 ঘণ্টা 7 মিনিট কৰিবনে 1 ঘণ্টা 7 মিনিট আপোনাৰ মোবাইলৰ ৰেকৰ্ড আছে বাৰু যি নহওক 1 ঘণ্টাই কৰিলে কিয় কৰিব গানটো ভাল লাগিছে বুলি নহয় 1 ঘণ্টাই কিয় কৰিব আপুনি গান এটা থাকে 5 মিনিট বা 3 মিনিট আপুনি 1 ঘণ্টা কিয় কৰিব কিয় ভুল কৰিছে আপুনি গম নাপায় নেকি আপোনালোকৰ নিচিনা মানুহবোৰৰ কাৰণে আমাৰ আজি কি হৈছে গম পায় দৰ্শন আগবাঢ়ি ইমান ধুনীয়া গোৱা তুমি মই বিচাৰো সকলোৱে তোমাৰ গান শুনক গাখীৰৰ বেপাৰো বেপাৰ গানৰ বেপাৰো বেপাৰ খালি বেচিব লাগে সব প্ৰকাৰ সব বেপাৰী তোমাৰ মা মৰিব শ্ব' মাছ গো অন I'm an artist. Artist for apne politics. Hoday riser lobot. Rozaila dan nohoy. নভবা কথাও হঠাতে হয় সাগে
পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক বুজি পোৱাৰ আগতে ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱাব কেতিয়া এই সাগৰখন সঁচাকৈ বহুত ডাঙৰ সাঁতুৰিব পাৰিমনে তই ঠিকে আছনে একো নহয় একো নহয় চালা হাৰ্ট থ্ৰব তই কেতিয়া ৰৈ যাবি নেকি সব প্ৰকাৰতে সব বেপাৰী তোমাৰ মা মৰিব শ্ব' মাছ গো অন I'm an artist. আৰ্টিষ্ট ফৰ এপ্লাই পলিটিক্স সদায় ৰাইজৰ লগত ৰজাৰ লগত নহয় নভবা কথাও হঠাতে হয় চাগে পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক বুজি পোৱাৰ আগতে ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱাব কেতিয়া এই সাগৰখন সঁচাকৈ বহুত ডাঙৰ সাঁতুৰিব পাৰিমনে তই ঠিকে আছনে একো নহয় একো নহয় চালা হাৰ্ট থ্ৰব তই কেতিয়া ৰৈ যাবি নেকি নহয় নভবা কথাও হঠাতে হয় চাগে পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক বুজি পোৱাৰ আগতে ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱাব কেতিয়া এই সাগৰখন সঁচাকৈ বহুত ডাঙৰ সাঁতুৰিব পাৰিমনে তই ঠিকে আছনে হয় এনেদৰে মই ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকক আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব নমস্কাৰ জয় অসম